মই আপোনালোকক অকণমান বুজাব ট্ৰাই কৰিছোঁ অমৃত বৃক্ষত আপোনাৰ গেলেৰীৰ পৰা ফটো কেনেকৈ আপলোড কৰিব লাগিব। ফাৰ্ষ্টত আপোনালোকে এই কেমেৰা অপশ্যনটো দেখিছে, কেমেৰাত ক্লিক কৰিব। কেমেৰাটো আপোনাৰ এনেকৈ অ'পেন হ'ব। কেমেৰা অ'পেন হোৱাৰ পিছত এই ওপৰত থকা এইটো ছেটিংছলৈ যাব। ছেটিংছলৈ গৈ দেখিছেনে ইয়াত লোকেশ্যন বুলি অপশ্যন যোনটো আহিছে, লোকেশ্যন সেইটো অন কৰিব। ঠিক আছে, আৰু যদি অন নাথাকে তেতিয়াহ'লে অমৃত বৃক্ষত কেনেকৈ হ'ব মই দেখুৱাই আছোঁ। তো যদি ছাপ'জ অফ থাকে তেতিয়াহ'লে আমি অমৃত বৃক্ষ এপটো অ'পেন কৰিম। এতিয়া অমৃত বৃক্ষৰ এপটো মই অ'পেন কৰিব গৈ আছোঁ। অমৃত বৃক্ষ, এইটো অমৃত বৃক্ষ এপ অ'পেন কৰিলোঁ। অ'পেন কৰোঁতে এনেকুৱা আহিব। এইখন মই অলৰেডি লগ ইন কৰি থৈছোঁ। এতিয়া আপলোড ফটো কৰিবলৈ যাম। আপলোড ফটো, ঠিক আছে। ছাপ'জ ঠিক আছে, তাৰ আগতে আমি ফটো এখন মাৰি লৈছোঁ। যিহেতু কেমেৰাটোৰ আপোনাৰ হেৰিটো অফ আছে, লোকেশ্যনটো অফ আছে, আমি ফটো এখন যিকোনো এখন ফটো ক্লিক কৰিছোঁ কেমেৰাটোৱেদি। ছাপ'জ এইখন কেমেৰা অন হ'ল, কেমেৰাৰ পৰা মই এখন ফটো ক্লিক কৰিলোঁ। এতিয়া ছাপ'জ এখন ফটো ক্লিক কৰিলোঁ। এতিয়া যদি এই ফটোখন মই গেলেৰীৰ পৰা আপলোড কৰিবলৈ যাওঁ তেতিয়া অমৃত বৃক্ষ এপটোত এখন ফটো আপলোড নহয়। অ'পেন গেলেৰীত গৈ পেলাই মই এই জাষ্ট এইখন ফটো ক্লিক কৰিছোঁ। এই ফটোখন মই আপলোড কৰিবলৈ ট্ৰাই কৰিলোঁ, ক্ৰপ কৰিলোঁ বাৰু, এইটো ট্ৰাই কৰিলোঁ। দেখিছেনে ইয়াত কি লিখা আছে, প্লিজ চিলেক্ট ইমেজ হুইচেছ লোকেশ্যন মেটা ডাটা। অ'কে কৰিলোঁ, এইখন নহ'লে। ঠিক আছে, আকৌ আমি বেক কৰিলোঁ আৰু আকৌ কেমেৰালৈ গ'লোঁ। কেমেৰাত গৈ পেলাই আমি ছেটিংছত গৈ কেমেৰা ছেটিংছত এই লোকেশ্যনটো অন কৰিলোঁ। দেখিছেনে, এইবাৰ লোকেশ্যনটো আমি অন কৰিলোঁ। অন কৰাৰ পিছত কি হ'ব, তাৰপিছত আমি আকৌ এপটোলৈ যাম। এপত যাম, অমৃত বৃক্ষ এপ ওলালে। এইবাৰ লোকেশ্যনটো অন কৰি আগতে আমি আকৌ ফটো এখন মাৰি ল'ম। এখন ফটো আকৌ ক্লিক কৰিছোঁ মই, ফটো এখন ক্লিক কৰিলোঁ, গ'লোঁ। এইবাৰ অমৃত বৃক্ষটো আকৌ অ'পেন কৰিলোঁ। অমৃত বৃক্ষ অ'পেন কৰি আপলোড ফটো কৰিব গ'লোঁ। এইবাৰ অ'পেন গেলেৰী কৰি পেলাই ৰিচেণ্ট যোনখন মই এইখন ফটো, এইখন আগৰ ফটো আছিলে য'ত দিয়া নাছিলোঁ, আৰু এইখন ৰিচেণ্ট ফটো যোনখন আমি লোকেশ্যনটো অন কৰিছোঁ। যেতিয়া এইটো দিম, ছাপ'জ ক্ৰপ কৰিলোঁ। ক্ৰপ কৰাৰ পিছত এতিয়া আপোনাৰ দেখিব সেই ফটোখন আপলোডৰ কাৰণে আহি গৈছে। বুজি পালেনে? এইমতে আপোনালোকে কেমেৰাৰ লোকেশ্যনটো অন কৰি পেলাই যদি ফটোখন গেলেৰীত থৈ দিয়ে 4টা বজাৰ আগতে মাৰি 17 তাৰিখে, তেতিয়াহ'লে সেইখন 20 তাৰিখৰ ৰাতি আপোনাৰ 12টা বজালৈকে আপলোড কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, এই মোবাইলটোত যে মই ফটোখন মাৰিলোঁ, এই মোবাইলটোৰ পৰাই সেই ফটোখন আপলোড কৰিব লাগিব। এই ফটোখন যদি মই হোৱাটছএপত পঠিয়াই পেলাই বেলেগৰ মোবাইলৰ পৰা আপলোড কৰিবলৈ চাওঁ তেতিয়াহ'লে সেইখিনি নহ'ব। কথাখিনি ইমানেই আছিলে। আৰু এইটো কৰিব কাৰণ 20 তাৰিখে আপোনাৰ এপ 17 তাৰিখে এপটো ভালদৰে নচলিবও পাৰে। সেইকাৰণে আমি গেলেৰীত ফটোকেইখন ৰখাটো বিৰাট ইম্পৰ্টেণ্ট। থেংক ইউ।